নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকৰ লগত এটা ইনফৰমেশ্যন শ্বেয়াৰ কৰিম ইঞ্চুৰেঞ্চ পলিচি বিষয়টো লৈ যে কিছুমান হিডেন পইণ্টছ আছে যিটো মানে মই ভাবোঁ যে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ। এইবোৰ যিমানখিনি শ্বেয়াৰ কৰিছোঁ চব মোৰে এক্সপিৰিয়েঞ্চ হয়। ভাবোঁ যে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলে আপুনি নিশ্চয় এটা আপোনাৰ নলেজ এনহেঞ্চমেণ্ট হ'ব আৰু আপোনাৰ এটা বেনিফিট হ'ব বুলি মই ভাবোঁ। সেইকাৰণে মই ভাবিলোঁ যে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ লগত মই ইনফৰমেশ্যনটো শ্বেয়াৰ কৰোঁ। চ' ইঞ্চুৰেঞ্চ পলিচিত বহুতে ইঞ্চুৰেঞ্চ পলিচি লয়। আজিকালি ইঞ্চুৰেঞ্চ পলিচি খুবেই বিখ্যাত হৈ আছে। কেইবাবিধৰো ইঞ্চুৰেঞ্চ পলিচি বৰ্তমান মাৰ্কেটত আছে, মানুহে লৈছে। যেনেকৈ ফেমাছটো হ'ল লাইফ ইঞ্চুৰেঞ্চ পলিচিৰ বিষয়েতো চবেই জানে, আমি বহুত আগৰ পৰাই জানো, বহুতে লৈ থৈছে। আৰু তাৰ লগতে এতিয়া হেল্থ ইঞ্চুৰেঞ্চটো খুবেই বাঢ়ি আহিছে। চ' হেল্থ ইঞ্চুৰেঞ্চ আছে, জেনেৰেল ইঞ্চুৰেঞ্চ আছে। জেনেৰেল ইঞ্চুৰেঞ্চ বুলি ক'লে গাড়ী ঘৰ কোম্পানীজ এইবোৰ মানে ইঞ্চুৰেঞ্চ হয়। তাৰপিছত আপোনাৰ টাৰ্ম ইঞ্চুৰেঞ্চটো আজিকালি লাহে লাহে খুবেই মাৰ্কেট ধৰিছে। চ' টাৰ্ম ইঞ্চুৰেঞ্চটো খুবেই মানে ফেমাছ হৈছে। তো মোটামুটিকৈ দেখা গ'লে ইঞ্চুৰেঞ্চ পলিচি মানে আজিকালি মানুহে খুবেই লোৱা হৈছে, তাৰ বিষয়ে খুবেই এডভাৰটাইজমেণ্ট হয়। চ' বহুত মানুহে গম পায় যে ইঞ্চুৰেঞ্চ পলিচি মানে কি। তাৰ ভিতৰত কেইটামান পইণ্টছ আছে যিটো মই আপোনালোকৰ লগত ডিছকাছ কৰিম। আজি মই দুটা পইণ্ট লৈ আহিছোঁ যিটো মানে বহুতেই খুবেই ইম্পৰ্টেণ্ট হয় যেতিয়া আমি মানে ইঞ্চুৰেঞ্চ পলিচিটো ল'বৰ কাৰণে প্লেন কৰোঁ। আৰু কিয় ইঞ্চুৰেঞ্চ পলিচিটো বস্তুটো এনেকুৱা হ'ল যে এবাৰ লৈ লোৱাৰ পিছত মানে লং লাষ্টিং হ'ব লাগে। কিয় যিকোনো ইঞ্চুৰেঞ্চ পলিচি হওক, যিমান আপুনি দিনৰ কাৰণে ল'ব আপোনাৰ বেনিফিটটো সিমানে বাঢ়ে। মই ইঞ্চুৰেঞ্চ পলিচি এডভাৰটাইজমেণ্ট কৰিবলৈ একেবাৰে বিচৰা নাই। খালি ইঞ্চুৰেঞ্চ পলিচিৰ লগত মিলি থকা দুটামান পইণ্টছ আছে, ইম্পৰ্টেণ্ট পইণ্টছ। মই সেইকেইটা মোৰ এক্সপিৰিয়েঞ্চত যিখিনি মই পালোঁ সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। চ' প্ৰথম পইণ্টটো হ'ল লক ইন পিৰিয়ড। এই টাৰ্মটো মানে খুবেই মানে ইনফৰ্মেটিভ হয় আৰু ইঞ্চুৰেঞ্চ পলিচিত মানে খুবেই ইম্পৰ্টেঞ্চ ৰাখে। চ' লক ইন পিৰিয়ডটো গম পোৱাটো আমাৰ কাৰণে, যোনেও ইঞ্চুৰেঞ্চ পলিচি লয় তাহাঁতৰ কাৰণে এই লক ইন পিৰিয়ডটো গম পোৱাটো খুবেই মানে বেনিফিচিয়েল। চ' লক ইন পিৰিয়ডটো হয় কি, আপুনি যিকোনোৱে লোন লওক, স্পেচিয়েলি এই লক ইন পিৰিয়ডটো হয় আপোনাৰ টাৰ্ম পলিচি ধৰক আৰু লাইফ ইঞ্চুৰেঞ্চ পলিচিত মানে লক ইন পিৰিয়ডটো থাকে। এনেই হেল্থ আৰু যিটো জেনেৰেল ইঞ্চুৰেঞ্চ আছে তাতো মানে ইয়েৰলি ৰিনিউৱেল ষ্টেজত থাকে। কিন্তু লাইফ ইঞ্চুৰেঞ্চ আৰু টাৰ্ম ইঞ্চুৰেঞ্চ যিটো আছে সেইটো অকণমান দীঘলীয়া থাকে। 10 years, 15 years, 20 years, 30 years এনেকৈ দীঘলীয়া থাকে। তাত মানে এই লক ইন পিৰিয়ডটো বেছি ইম্পৰ্টেণ্ট ৰোল প্লে' কৰে। চ' যেতিয়াই কোনোবাই আপুনি এটা ইঞ্চুৰেঞ্চ পলিচি ল'বলৈ যায়, লাইফ ইঞ্চুৰেঞ্চ পলিচি হওক বা টাৰ্ম ইঞ্চুৰেঞ্চ পলিচি হওক, তেতিয়া এই লক ইন পিৰিয়ডটো থাকে। আপোনালোকে জানে ইঞ্চুৰেঞ্চৰ লগত প্ৰিমিয়ামটো জড়িত হৈ থাকে। প্ৰিমিয়ামটো আপুনি ভৰিব লাগিব। কিছুমানে তাত মানে মোড আছে ভৰা, মান্থলি আছে, ইয়েৰলি আছে, হাফ ইয়েৰলি আছে। আপুনি যেনেকৈ ভাল দেখে সেইধৰণে আমি নিজৰ মানে প্ৰিমিয়াম EMIটো আমি চিলেক্ট কৰোঁ। কিছুমানে মাহে মাহে বহে, কিছুমানে কোৱাৰ্টাৰলি বহে, ধৰক 4 মাহৰ এবাৰ বহে, কিছুমানে হাফ ইয়েৰলি বহে, কিছুমানে বছৰেকত এবাৰ বহে। চ' চবৰে বেলেগ বেলেগ মোড আছে। কিন্তু তাৰ যিয়ে মোড হওক লাগে, কিন্তু লক ইন পিৰিয়ড চবৰ কাৰণে সমান থাকে। চ' লক ইন পিৰিয়ড যিদিনাখনৰ পৰা আপুনি ইঞ্চুৰেঞ্চ পলিচিটো লয় সেইদিনাখনৰ পৰা আপোনাৰ লক ইন পিৰিয়ডটো আৰম্ভ হয়। তাৰ মানে হৈছে যে আপুনি আমুকটো বছৰলৈকে আপুনি যিমানখিনি প্ৰিমিয়াম ভৰিছে সেই প্ৰিমিয়ামখিনি আপুনি ঘূৰাই নাপায়। তাৰমানে যদি ধৰক আপুনি এটা লাইফ ইঞ্চুৰেঞ্চ পলিচি হওক یا টাৰ্ম পলিচি হওক 10 বছৰৰ কাৰণে লৈছে, তেতিয়া লক ইন পিৰিয়ডটো থাকিব 3 বছৰ বা 5 বছৰ। বেলেগ বেলেগ ইঞ্চুৰেঞ্চ কোম্পানীৰ লক ইন পিৰিয়ডটো অকণমান বেলেগ। মিনিমাম 3 বছৰ থাকেই। তাৰমানে যদি আপুনি 10 বছৰৰ কাৰণে এটা ইঞ্চুৰেঞ্চ পলিচি লৈছে, লাইফ ইঞ্চুৰেঞ্চ পলিচি লৈছে, 3 বছৰলৈকে আপুনি সেই পলিচিটো ভাঙিব নোৱাৰে। তাৰমানে আপুনি ভাবিব যে মোৰে প্ৰিমিয়াম মই ভৰিছোঁ, মই যেতিয়া মন যায় মই তেতিয়া উলিয়াই লওঁ, তেনেকৈ নহ'ব। মানে 3 বছৰলৈকে আপুনি সেই পলিচিটো ভাঙিব নোৱাৰে আৰু আপুনি জমা কৰা পইচা উলিয়াব নোৱাৰে। যদিহে আপুনি 3 বছৰ নোহোৱা আগতে যদি আপুনি প্ৰিমিয়ামটো ভৰিবলৈ বন্ধ কৰি দিয়ে, একো আপত্তি নাহে। যদি বন্ধ কৰিবলৈ কাৰণে বন্ধ কৰি দিয়ে, প্ৰিমিয়ামটো নভৰে, তেতিয়া আপোনাৰ পলিচিটো অট'মেটিক লেপছ হৈ যায়।
যদি আপুনি কণ্টিনিউ ৰাখিব বিচাৰে তেতিয়া 3 বছৰলৈকে আপুনি লক হৈ থাকিব সেই পলিচিটোৰ ভিতৰত আপুনি যদি 3 বছৰ শেষ হোৱাৰ পিছত যদি 4th ইয়াৰত মানে 4 বছৰ হোৱাৰ পিছত যদি আপুনি ভাবে যে মই আৰু প্ৰিমিয়াম ভৰিব নোৱাৰিম মই এতিয়া পলিচিটো ইয়াতে মানে শেষ কৰোঁ যেতিয়া আপুনি সেইটো ভাবে তেতিয়া আপোনাক ইঞ্চুৰেঞ্চ পলিচিয়ে আপুনি যিমান দিনৰ প্ৰিমিয়ামটো দিছিলে তাৰ এটা ক্যালকুলেশন তাহাঁতি কৰিব যিটো হিচাপে হাঁতি মাৰ্কেট ক্যালকুলেশন কৰে সেই ক্যালকুলেশন হিচাপে আপোনাক এটা এমাউন্ট ঘূৰাই দিব কিন্তু যদি আপুনি 3 বছৰ আগতে কৰো বুলি কয় তেতিয়া আপুনি কৰিব নোৱাৰে আৰু যদি আপুনি 3 বছৰ আগতে যদি বন্ধ কৰি দিয়ে এবছৰ পইচা দিয়াৰ পিছত 2 বছৰ পইচা দিয়াৰ পিছত যদি নিজে অটোমেটিক আপুনি প্ৰিমিয়াম দিবলৈ বন্ধ কৰি দিয়ে তেতিয়া 3 বছৰৰ পিছত সেই পলিচিটো অটোমেটিক ল্যাপস হৈ যায় কিন্তু আপোনাক ইঞ্চুৰেঞ্চ কোম্পানীয়ে এটা নিশ্চয় সময় দিব যে আপুনি ৰিস্টার্ট কৰিব পাৰে সো হেতু আপুনি ইঞ্চুৰেঞ্চ পলিচিৰ লগত যোগাযোগ কৰি পেলাই আপুনি আকৌ মানে যিবোৰ আপোনাৰ আউটষ্টেণ্ডিং প্ৰিমিয়ামছ আছিল হেবু সব ভৰ্তি কৰি কিবা এটা পেনাল্টি থাকে হেবু সব দি মেলি আপুনি আকৌ ৰিস্টার্ট কৰিব পাৰে কিন্তু যদি আপুনি একেবাৰে এৰি দিয়ে প্ৰিমিয়ামটো ভৰিবৰ কাৰণে তেতিয়া সেই পলিচিটো মানে একেবাৰে ল্যাপস হৈ যায় আৰু আপুনি যিখিনি পইচা আপুনি প্ৰিমিয়াম আগতে ভৰিছিলে সেইখিনি আপুনি ঘূৰাই নাপায় সেই কাৰণে এই লক ইন পিৰিয়ডটো মানে খুবেই ইম্পৰ্টেন্ট হয় আৰু আমি যেতিয়া আমি যদি ইঞ্চুৰেঞ্চ পলিচি লবলৈ আগবাঢ়ো তো এই লক ইন পিৰিয়ডটো সদায় মনত ৰাখিব হেতু মানে এটা বেনিফিট হয় আমাৰ কাৰণে আমাৰ প্ল্যানিং কৰিবৰ কাৰণে যে মই 3 বছৰলৈকে 4 বছৰলৈকে মই প্ৰিমিয়ামটো ভৰিম নে নভৰিম বেছিভাগটো সদায় লাইফ ইঞ্চুৰেঞ্চটো লং লাষ্টিঙে থাকে কেতিয়াবা ফাইনান্সিয়েল ক্ৰাইচিছটো আহি যায় মানুহৰ জীৱনত তেতিয়া মানে কি হয় এইবোৰ যিবোৰ আমাৰ ইম্পৰ্টেন্ট যিবোৰ এসেটস আছে হেবু মানে অকমান ডিস্টার্ব হৈ যায় সো পলিচিবোৰ বলা বস্তু হেগু এই কাৰণে লক ইন পিৰিয়ডটো 3 বছৰ নহলে 5 বছৰ থাকে সো মই সদায় সবকে ৰিকুৱেষ্ট কৰো যেতিয়া পলিচি ইঞ্চুৰেঞ্চ পলিচি লোৱা হয় মিনিমাম টু মিনিমাম 3 বছৰ নিশ্চয় প্ৰিমিয়ামটো ভৰিব লাগে তেতিয়াহে মানে আমি আগলৈ গৈ পেলে বেনিফিটটো পাম তাৰ পিছত আহিলে মোৰ সেকেন্ড পইণ্টটো হইলে সাৰেন্ডাৰ ভ্যালু এই সাৰেন্ডাৰ ভ্যালু আৰু লক ইন পিৰিয়ডটো দুইটা একলগ লাগি আছে যেনেকৈ মই আপোনাক ক'লো লক ইন পিৰিয়ডৰ ভিতৰত যদি আপুনি নিজৰ পলিচিটো ভাঙো বুলি কয় তেতিয়া আপুনি পইচা একো নাপায় কিন্তু যদি আপোনাৰ পলিচিটো 10 বছৰ কাৰণে আছে আপুনি লক ইন পিৰিয়ডটো পাৰ কৰি দিলে আৰু 5 বছৰ পিছত ভাবিছে যে নাই মই আৰু ভৰিব নোৱাৰিম মই পইচাটো মোক ঘূৰাই লাগে তেতিয়া আপুনি এটো সাৰেন্ডাৰ ভ্যালু ৰিকুৱেষ্টটো আপুনি ইঞ্চুৰেঞ্চ কোম্পানীক দিব পাৰে তেতিয়া ইঞ্চুৰেঞ্চ কোম্পানীয়ে আপোনাৰ পলিচিটো চাই পেলে হেতু সময়ত আপোনাৰ পলিচিটোৰ সাৰেন্ডাৰ ভ্যালুটো কিমান হ'ব হেতু আপোনাক জনাব আৰু আপোনাক হেতু আপোনাৰ একাউণ্টত ঘূৰাই দিব নিশ্চয় আপুনি যেতিয়া 10 বছৰ কাৰণে লৈছিলে আপোনাৰ সাৰেন্ডাৰ ভ্যালুটো কমে থাকিব তথাপিতো ইঞ্চুৰেঞ্চ কোম্পানীয়ে আপোনাক ক্যালকুলেশন কৰি দেখুৱাব যে আপোনাৰ সাৰেন্ডাৰ ভ্যালুটো ইমান হয় তাৰ মানে এটা ইঞ্চুৰেঞ্চ পলিচিটো যদি আপুনি মাজতে যদি ভাঙি পেলে পইচাটো প্ৰিমিয়ামৰ পইচাটো যদি লবলৈ বিচাৰে তাৰ লগতে ইন্টাৰেষ্টটো অলপ যদি লব বিচাৰে সেই প্ৰসেসটো কয় সাৰেন্ডাৰ ভ্যালু यानी कि আপুনি সাৰেন্ডাৰ কৰিছে আৰু তাৰ এটা ভ্যালু পাইছে মানে পইচা ভ্যালু পাইছে হেতু কয় সাৰেন্ডাৰ আৰু যদি আপুনি হেখলৈকে যায় যদি আপুনি 10 বছৰ কাৰণে লৈছে 10 বছৰলৈকে যদি হয় তেতিয়া আপোনাক ক'ব ম্যাচুৰিটি ভ্যালু তাৰ মানে আপোনাৰ হেতু ম্যাচুৰ হৈ যায় মানে বস্তুটো তেতিয়া যিমানখিনি আপুনি আৰম্ভণিতে আপোনালোকৰ যিমান ক্যালকুলেশন আছিল যেনেকা জি ক্যালকুলেশন আছিল আপোনাৰ পলিচি প্ল্যান যেটো আছিল কিটো টাইপ অফ প্ল্যান আছিল কি ধৰণৰ ম্যাচুৰিটি বেনিফিটস লিখা আছে সেই ধৰণে আপুনি লাষ্টত গৈ পেলে সেই বেনিফিটছখিনি আপুনি নিশ্চয় পাব কিন্তু তাৰ আগতে আপুনি পুৰা সিস্টেমেটিকলি একেবাৰে 10 বছৰ কাৰণে যেনেকৈ আপুনি প্ল্যান কৰিছিল হেতু হিচাপে যদি আপুনি প্ৰিমিয়াম ভৰি যায় একো মানে প্ৰবলেমছ নাহে সো এই লক ইন পিৰিয়ডটো খুবেই মনত ৰখা কথা এটো মনত ৰাখিলে মানে যেতিয়া আমি ইঞ্চুৰেঞ্চ পলিচি লবলৈ যাম লক ইন পিৰিয়ডটো সদায় আমি চিন্তা কৰিব লাগে কেলে এটো ফিক্স ডিপোজিট নহয় যে আমি এবছৰ দিব পাৰো 2 বছৰ দিব পাৰো এটো ইঞ্চুৰেঞ্চ হয় একাৰণে মিনিমাম কোম্পানীয়ে কি কৰে লক ইন পিৰিয়ডটো ফিক্স কৰি থৈছে কেলে বহুত মানুহে ইঞ্চুৰেঞ্চ পলিচিটো লৈ লয় কিন্তু খুব বেছি ধৰ এবছৰ ছমাহতে মানে বহুতে জানি শুনি বন্ধ কৰি দিয়ে আকৌ পইচা বিচাৰিবলৈ কাৰণেও আগ্ৰহ কৰে তেতিয়া মানে এই বস্তুটো আহে যে লক ইন পিৰিয়ডৰ ভিতৰত যদি আপুনি নিজৰ পলিচিটো ব্ৰেক কৰিব বিচাৰে তেতিয়া আপুনি একো ভ্যালু নাপায় আৰু পলিচিটো ল্যাপস হৈ যায় অটোমেটিক কিন্তু মই যেনেকৈ আপোনাৰ আগতে ক'লো অপশনছটো খোলা আছে আপুনি আকৌ ৰিনিউ কৰিব পাৰে আপোনাৰ আউটষ্টেণ্ডিং প্ৰিমিয়ামছও ভৰি পেলে সো হেতু হল লক ইন পিৰিয়ড আৰু সাৰেন্ডাৰ ভ্যালু সো এই দুটা শব্দ মানে আপোনালোকে যদি সদায় মনত ৰাখে তেতিয়া আপুনি যেতিয়া আপুনি ইঞ্চুৰেঞ্চ কোম্পানী
এক্সিকিউটিভৰ লগত ইয়াৰ ডিপাৰ্টমেণ্টৰ লগত যদি ইঞ্চুৰেঞ্চ কোম্পানী মানুহৰ লগত যদি কথা পাতে তেতিয়া এই শব্দখিনি আপুনি সুধিব পাৰে যে আপোনাৰ কোম্পানী পলিচিৰ লক ইন পিৰিয়ডটো কিমান কিছুমানৰ 3 বছৰ থাকে কিছুমানৰ 5 বছৰ থাকে কিছুমানৰ তো মানে মেক্সিমাম মই 3 বছৰ আৰু 5 বছৰ শুনিছোঁ চ' আপুনি সেইটো জানিব পাৰে তাৰপিছত আপুনি চাৰেণ্ডাৰ ভেলুটো কেনেকৈ ল'ব পাৰে সেইটো প্ৰচেছটো গম পাব পাৰে কেলৈ ইঞ্চুৰেঞ্চ পলিচি আজিকালি অনলাইনো ল'ব পাৰে থ্ৰু ডাইৰেক্ট চেলছ এজেণ্টো ল'ব পাৰে চ' আপোনালোকে যাৰ পৰা লৈছে ধৰক অনলাইন লৈছে যদি আপুনি কাষ্টমাৰ কেয়াৰক ফোন কৰিব যদি আপুনি কাৰোবাৰ মানুহৰ পৰা লৈছে সেই মানুহজনক আপুনি কণ্টেক্ট কৰিব যদি আপুনি কাৰোবাৰ এজেঞ্চিৰ পৰা লৈছে মানে ইঞ্চুৰেঞ্চ কোম্পানী নিজৰ ডাইৰেক্ট চেলছৰ এজেঞ্চিও থাকে চ' সেইবোৰ DSA বুলি কয় ডাইৰেক্ট চেলছ এজেঞ্চি তো সেই কোম্পানীৰ আপুনি এজেঞ্চিটো গৈ পেলাইও কণ্টেক্ট কৰিব পাৰে তাৰ পৰা লৈছে যদি আপুনি তাক কণ্টেক্ট কৰিব আপুনি যদি অনলাইন লৈছে অনলাইনত কণ্টেক্ট কৰিব চ' এই ইনফৰ্মেশ্যনখিনি যে আপুনি গোটাই লয় তেতিয়া আপোনাৰ ইঞ্চুৰেঞ্চ পলিচি প্লেনটো মানে আপোনাৰ মানে ভালকৈ আপুনি প্লেন কৰিব পাৰিব আৰু আপোনাৰ ডিলটো খুবেই ট্ৰান্সপেৰেণ্ট হ'ব আশা কৰোঁ যে এই সৰু সুৰা ইনপুটছখিনি আপোনাৰ জীৱনত বেনিফিট কৰিব আৰু আপোনাক পলিচি লওঁতে কি বস্তুখিনি মানে মনত ৰাখিব লাগে সেইখিনি আপোনাক সহায় কৰিব আজি মই এইকেইটা পইণ্ট আপোনালোকক শ্বেয়াৰ কৰিলোঁ নিশ্চয় আপোনালোকে চাই ভাল পাব মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব কেলৈ মই আপুনি মোক যিমানেই লাইক দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মই সিমানেই মটিভেট হ'ম আৰু এনেকুৱা ইম্পৰ্টেণ্ট পইণ্টছবোৰৰ আমাৰ বেছিক জীৱনত যিবোৰ আছে সেইবোৰ মই ভিডিঅ' লৈ আহিম আপোনাৰ লগত ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিম ধন্যবাদ